Hi guys, welcome back to my second channel Dipal's Vlog. To guys, আজি ইছু হাউলিৰে ৰাস পূজা চাবলে আৰু আপোনালোকেও পূজা চালে নাই কমেন্ট বক্সত জনাব আৰু কেনেকুৱা লাগিছে আৰু আমাৰ ইয়াৰ হাউলিৰ ৰাসটো বহুত কমই নালাগে একদম ধামাকাহা কিন্তু এবাৰ বৰ বেছি মানুহ নহলে কাৰণ লটাৰী খেল নাই যিহেতু তো তাকেহে আমিও আহিছিলো হাউলিলে আৰু ৰাস পূজা চালো আৰু বৰপেটা ৰোডতো চাম আমি ৰাস পূজা या হাউলিৰ মূৰ্তিসমূহ দেখুৱাইছো আপোনালোকৰ ওচৰত কিছু দৃশ্যাংশ মই কেমেৰা কৰি ৰাখিছিলো সেইবোৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু চাই থাকক মোৰ লগে আহি থাকক আপোনালোকে বহুত বেছি ভাল লাগিল আহি মানুহ হৈছে যদিও আগৰ দৰে নাই তথাপি হৈছে বাৰু লটাৰী খেল নহলেও এয়া হৈছে বৃন্দাবন এখন ধুনীয়াকৈ পুখুৰীৰ পাৰত বহুত ধুনীয়াকৈ বনাইছে আৰু ভাল লাগিছে লাইটিং আছে যেহেতু লাইটিংটো এয়া ইমান ধুনীয়া লাগিছে গাইস তো গাইস হাউলি ৰাস বুলি ক'লে প্ৰথমে লটাৰী খেলখনে মনলৈ আহে কাৰণ বহুত পুৰস্কাৰ বহুত ডাঙৰ পুৰস্কাৰ 100 টকাতে দিয়া হয় হাউলি ৰাসত আৰু যিবোৰ ভালে লাগিছিল খেলখন কিন্তু নাজানো চৰকাৰে যেহেতু বন্ধ কৰি দিলে তো তাত ক'বলগীয়া আমাৰ একো নাই আৰু খেলনা ঝুলনা চকৰি কি নাম মই নাজানো আপোনালোকে জনাবচোন জানিলে কিবা ঝুলি আছে উঠিবলৈকে ভয় লাগে নাই উঠা সেইবোৰ আৰু এয়া এখন সুন্দৰ এখন গাঁৱলীয়া ছবি এয়া এজন খেতিয়কে হাল বাই আছে জয় কিষাণ ভাল লাগিছে দৃশ্যাংশবোৰ চাই আৰু এয়া হৈছে বৰপেটা ৰোডৰ দৃশ্য বাণিজ্য নগৰী বৰপেটা ৰোড গৈ আছোঁ কি আছে দেখুৱাইছোঁ আপোনালোকে চাই থাকিব আৰু বেছিকৈ ভিডিঅ' কৰা নহ'ল যিহেতু বহুত বেছি ৰাতি হৈ গ'ল সেইবাবেহে বৰপেটা ৰোডৰ পূজাখন ভালকৈ চোৱা নহ'ল আৰু আমি গৈ আছোঁ ৰাক্ষসৰ মুখেৰে আৰু ইয়াত ভূত এটা অদ্ভুত দৃশ্য ভূত বনাইছে ইয়াত বহুত ওখ হয় ভূতটো আৰু এখন বৃন্দাবন বনাইছে ধুনীয়াকৈ ভাল লাগিছে